বোকাজানত সুপ্ৰশাসন দিৱস পালন এদিনীয়া কাৰ্যসূচীৰে ট্ৰেডিশ্যনেল স্পৰ্টছ কম্পিটিশ্যন অনুষ্ঠিত লাংহেৰাং বাপ্তিষ্ট চাৰ্চত পবিত্ৰ বৰদিন উদযাপন পশ্চিম কাৰ্বি আংলঙত পবিত্ৰ বৰদিন উদযাপন কৈলামাটি বাপ্তিষ্ট চাৰ্চত বৰদিন উদযাপন ৰংমংৱেদ ৰাংচিনা চাৰ্পতিথি উদযাপন নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা প্ৰতি বছৰে 25 ডিচেম্বৰ দিনটো ভাৰত চৰকাৰৰ সুপ্ৰশাসন দিৱস হিচাপে পালন কৰি অহা হৈছে কাৰ্বি আংলঙৰ বোকাজানতো বোকাজান ব্লকৰ উদ্যোগত শুকুৰবাৰে উদযাপিত হয় সুপ্ৰশাসন দিৱস এই দিৱসৰ দিনটোতে কৃষক নিধি সম্পৰ্কে এক আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে বোকাজান বৰজান আৰু সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰায় ৩ শতাধিক লোক সমবেত হোৱা এই দিৱসত বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিন দেওপানী পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য মুকুট মহন্ত বোকাজানৰ বিডিঅ জোনালী নাথ এডিঅ বিদিত ফুকন বিপিন ইন্দুৱাৰ বুদ্ধি ছেত্ৰী প্ৰমুখ্যে বহুতো চৰকাৰী কৰ্মীসকল উপস্থিত থাকে বালিপথাৰৰ পৰা যত্ন সিংবেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজি আমাক 25 তাৰিখে এই অনুষ্ঠানটো আমাক কৰিবলৈ দিছে প্ৰত্যেক মানে খণ্ডয়ন অফিচত ডিষ্ট্ৰিক্ট লেভেলত আমাক কৃষকসকলক লৈ পেলাই আজি এই অনুষ্ঠানটো আমাক পাতিবলৈ দিছিলে আৰু এই অনুষ্ঠানটো হৈছে আজি প্ৰত্যেক বছৰে 25 ডিচেম্বৰত আমাৰ মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মতিথি উপলক্ষে গুড গভাৰ্নেন্স ডে সুশাসন দিৱস উদযাপন কৰি অহা হৈ আহিছে আৰু আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 14 নং কৰকান্থী পৰিষদীয় সমষ্টিত শুকুৰবাৰে ডংকা সিংথু খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে ট্ৰেডিশ্যনেল স্পৰ্টছ কম্পিটিশ্যন অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা যুৱ মৰ্চা কৰকান্থী মণ্ডল কমিটিৰ উদ্যোগত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অতুল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই অনুষ্ঠান আয়োজিত কৰা হয় এই অনুষ্ঠানটিত কৰকান্থী বিডিচি চেয়াৰমেন খজেন টিছ দলৈ ইংটি চামেলাংছ টাউন কমিটিৰ চেয়াৰমেন ৰবিনচন ৰংপি VJYM কাৰ্বি আংলঙৰ সাধাৰণ সম্পাদক চাৰ্চিং টিছ প্ৰমুখ্যে কৰকান্থী মহিলাৰ সভাপতি বীণা তেৰাংপি সিংজা টিছ বুধিৰাম তেৰণ ৰস্তন কিলিং ক্ৰমে উপস্থিত থাকে উল্লেখযোগ্য যে খজেন টিছৰ লগতে VJYMৰ কাৰ্যকৰ্মীসকলে স্বৰ্গীয় অতুল বিহাৰী বাজপেয়ীক বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে আৰু দৌৰা ভলীবল আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে শান্তিপূৰ্ণভাৱে এই সভা সম্পন্ন কৰে কৰকান্থী মণ্ডল VJYM আহিনতেন ট্ৰেডিশ্যনেল স্পৰ্ট বিপন লাভাংকে ষ্টেট কমিটি ভাৰতীয় জনতা পাৰ্টি মতে ডিষ্ট্ৰিক্ট কমিটি আহিনতেন লাভাংশ চাৰ্কুলাৰ মতে আকাহাই অতুল বিহাৰী বাজপেয়ী আমাহাংকে ঠেক লাভাংশ বাৰ্থডে এনিভাৰ্চাৰী লবিছানকে তালন লাভাংশ মেন প্ৰিন্সিপিনি মাংস স্পৰ্ট বাংকি বিপন আছে পিকে লালো যে ইতুম ভাৰত angkang along usame alangli amang keman pon bangke rastro nirman mate bharat nirman abang so sai alangli keman do lalu putang te abang so bharat nirman mate rastro nirman putang te litum non kissing tour mi owe kimi tum stame bang putin stame byokti nirman mate munit ason che pamanji putang te ason tin stame akathek kenang sot kwa joine si pini sports stame nutin sing tour mi owe mi tum stame ani pahangji labang so kemang pensi buko পাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া সমগ্ৰ বিশ্বৰ লগতে লাংহেৰাং বাপ্তিষ্ট চাৰ্চতো শুকুৰবাৰে বৰদিন উদযাপিত কৰে সেই উদ্দেশ্যে বিশ্ব তথা দেশৰ বিভিন্ন প্ৰান্তৰ দৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 12 নং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত
তাৰাবাছাৰ লাংহেৰাং বাপ্তিষ্ট চাৰ্চতো শুকুৰবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বিশেষ দিন অৰ্থাৎ পবিত্ৰ বৰদিন উদযাপন কৰে। 12 নং ফুলনি পৰিষদৰ MSC দৰচিং ৰংহাং আৰু 15 নং মহামায়া পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিন তেৰণে চাৰ্চখনৰ বাউণ্ডাৰী ৱালৰ উদ্বোধন কৰে। তদুপৰি সমূহীয়াকৈ একত্ৰিত হৈ প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনা কৰাৰ লগতে উলহ মালহেৰে উদযাপন কৰে এই দিনটো। উল্লেখযোগ্য যে লাংহেৰাং বাপ্তিষ্ট চাৰ্চত শৌচাগাৰ অতিথিশালা নিৰ্মাণ কৰি দিয়াৰ বাবে লাংহেৰাং বাপ্তিষ্ট চাৰ্চে পৰিষদৰে কাৰ্যবাহী সদস্য লুনচিন তেৰণক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লাংহিনৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Baptist Church along. Himalaya tour lepas tahun Indonesia tu kan ke nombor 4 Baptist Church along. program along Boundary wall ke tang. titik keson Matenda kan ke Michael Kapohi dan mesti alam di kita aktif Arada semua kan. kegiatan seminggu Jadi tundang nang si tong bangke number 1 make boundary wall kangku. Tapi second nama bangke pini dak anam kardong. Pini isu ke size anang tegan. So kardong melong nang si tong di Muhammad Kiken. Ada dak mon hedong kami mukelle di sida. Tong kita nalang memorandum nang pidun no ada meeting no Dankan bayan 2021 kana ba sangka na kana so boundary wall kangki kasi non Wangji 21-22 bangke sudah patang ko ini lancar tigang ba so taxi 21-22 kasi sangka na bangke lubon ko ba যোৱা 25 ডিচেম্বৰ দিনটো আছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন। সেই উদ্দেশ্যে বিশ্ব তথা দেশৰ আন আন প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙতো পবিত্ৰ বৰদিন আয়োজন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। বৰদিনৰ উপলক্ষে পৰিলক্ষিত হৈছে বৰদিনৰ আনন্দ উল্লাস। 25 ডিচেম্বৰ দিনটোতে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে পৃথিৱীৰ ধাৰাত জন্মগ্ৰহণ কৰিছিল প্ৰভু যীশুখ্ৰীষ্টই। সেয়ে এই দিনটো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বিশেষ ডাঙৰ দিন অৰ্থাৎ আশীৰ্বাদ প্ৰাপ্তিৰ দিন হিচাপে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ এডেনবাৰী বাপ্তিষ্ট চাৰ্চত বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হৈছে বৰদিন। আনহাতে বৰদিনৰ লগত সংগতি ৰাখি অধিক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰ খ্ৰীষ্টমাছ ট্ৰীসমূহ। খ্ৰীষ্টমাছ কেক কাটি সমূহীয়াকৈ উপভোগ কৰিলে সকলোৱে। তদুপৰি সমূহীয়াকৈ একত্ৰিত হৈ প্ৰভু যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰাৰ লগতে যীশুৰ শান্তি আৰু মানৱতাৰ বাণী বিলোৱাৰ উপৰিও যুৱক যুৱতী মহিলাসকলে প্ৰভু যীশুৰ মধুৰ গীত মাত পৰিৱেশন কৰি উখল মাখল হৈ পৰিল বৰদিনৰ সামগ্ৰিক পৰিৱেশ। খেৰণিৰ পৰা জয়ৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ এটি পবিত্ৰ দিন হৈছে বৰদিন। 25 ডিচেম্বৰৰ দিনটোতে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল প্ৰভু যীশুখ্ৰীষ্টই। সেয়ে এই দিনটো খ্ৰীষ্টীয় ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন হিচাপে উদযাপিত কৰে। এনেতে কাৰ্বি আংলঙৰ নীলি পৰিষদীয় সমষ্টিৰ কৈলামাটি বাপ্তিষ্ট চাৰ্চতো শুকুৰবাৰে বৰদিন উদযাপিত কৰে। পাষ্টৰ সিং তেৰণৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত গীত নৃত্য প্ৰতিযোগিতাৰো এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে কৈলামাটি বাপ্তিষ্ট চাৰ্চৰ যুৱ মঞ্চই। নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। तो पिनी ने तुम लदाक dengan orang si pipik lo athe ke ile tama farman pen itu man ke pijo ka bang mang sek piarni tu dengan orang pen se la bang so arni tum palon long lo khela dula ka do ka be lon lam kilon ke kan pen se ile tum dengan orang si pilong lo ka pen itu anara pen ting room se tum ana ma pan anong ka the long rap pet lo
ৰংমংবে পৰিষদীয় সমষ্টিৰ ৰাংচিনা চাৰ্পৰ তিথি উদযাপনৰ অনুষ্ঠান ৰংমংবে উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ 17 নং চুচেংঘেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংমংবে উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে চৰকাৰী গাঁওবুঢ়া জেমছন ভাংছ, বিবিচন কাথাৰ, বিদ্যাৰাম সিংনাৰ, জেম ক্ৰামছা প্ৰমুখ্যে ৰংমংবেৰ প্ৰতিটো গাঁৱৰে গাঁওবুঢ়া উপস্থিত হয়। উল্লেখযোগ্য যে আগন্তুক জানুৱাৰী মাহৰ ভিতৰতে প্ৰতি বছৰে এই ৰাংচিনা চাৰ্প তিথি উদযাপনৰ সুবিধাৰ্থে এটা কমিটি গঠন কৰাৰ লগতে 25 ডিচেম্বৰৰ দিনটো ৰাংচিনা চাৰ্প দিন হিচাপে গণ্য কৰিব বুলি অনুষ্ঠানটোত উল্লেখ কৰে। বীৰেন তেৰণৰ তত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠান শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। ৰংমংবেৰ পৰা দিলীপ তকবীৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Heiru bangrang sina sarpo he mindar bantang raika jinso iru bangrang sina sarpo he chanam bangju data lamo Kardom nilitung karbi kursa cinglo mamai kekesia hinpen tiri pialong kesulang ponbom nalitung kadu kawia thengno ethe alam pachini gangtung do khei kedoan mate sumsiang jati jabor kapek sitame mate karbiam sitame nalitung nyong si somsuri si sosea keso nang bang arjon long do plotangte nabang so keso penga cepa meji aphan nilitung kekesia long nahumre iktame nilitung along nang humri pen nang tuma keso cepa jok bon longji la pena duntu ni tum labang soron ke klem pon la ke karbi guru sa ching ramai pe labang ke aron barim hempu mukrang pira singja arnam pharo aron atang pe si hakko pirthe plangra pe si ni tum nang ke klem nang ke dang la si ni tum pen kapachinia teng pe nai tum na ka humri pen labang so keso dom ra pen kadu ko be pen reng dok reng ni ki dora pe je phansi ni tum ke sia hin pen nang tu phan pachini pon no kardom আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া